অতএৱ অৰণ্যৰ মাজৰ পৰা আহক আজি আকৌ আমি ৰাতিপুৱা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহৰ একদম গোটেই ভিউ দেখুৱাম, আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক। নেক্সট লেভেল হৈছে দেই এইটো জাৰ্ণি। এইটো ৰেকৰ্ড নকৰাকৈ পাৰি নে আৰু সঁচাকৈ নেক্সট লেভেল হৈছে আজি। এই মজা পৃথিৱীত ক'ত পাবা এতিয়া আমি যিমান দিন হ'লেও ট্ৰেকিং অকমান হ'লেও কৰিলো ন মাজত জংঘলৰ মাজত। আগত ৰাস্তা নাই, আমি আজি মানুহৰ ভিতৰত ৰাস্তা বনাই আহিছো। যিটো মজা নহয় এইটো ক'ত পাবা? কেনেকুৱা লাগিছে? মজা লাগিছে, মজা লাগিছে, আজি বাবলুদা কিবা মজা লাগিছে। পানীটো চুই চাবলৈ মন গৈ আছে। জাপ পাইছে নেকি? কি কোৱা? কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। থাকি দিয়া। আজি একদম তামাম হ'ব, চাই থাকক। এতিয়া গৈ আছো মানসৰ অতিতকে জনপ্ৰিয় জেগা মঠংগুৰি। মঠংগুৰি ভিউ চাব নাই আপোনালোকে? জীৱন জিন্দাবাদ, জীৱন জিন্দাবাদ। আমি যোৱা আহি আছিলো মানসৰ চবতকে এখন ধুনীয়া চাবানি আপুনি কোনফাল দি উঠিলে? কোনফাল দি উঠিছে? কি ঠাণ্ডা। হিলাই দিছে জানানে? সঁচাকে খেলিছো থাকিলে কিবা খেলিলে।
আমাৰ ৰাইজ ফটো ছেশ্যনত ব্যস্ত। এয়া আমাৰ ফটোগ্ৰাফাৰ দাদা অকণমান সময়ৰ কাৰণে বিগ ব্ৰ, এইপিনে আমাৰ প্ৰিয়া আৰু এইপিনে বৌ আৰু আমাৰ তিনিজন, এই তিনিজন বৌ দাদা আৰু এজন একদম ওপৰত। আমি আছোঁ এতিয়া মথনগুৰি কালী মন্দিৰ, প্ৰসাদ লৈ আছোঁ কালী পূজা। কালী পূজাত ধৰা কালী পূজাৰ প্ৰসাদ। এয়া মথনগুৰি কালী মন্দিৰ। মথনগুৰি কালী মন্দিৰত প্ৰসাদ খাই আকৌ এতিয়া আমি যাত্ৰা কলৈ? জংঘলৰ মাজলৈ। মানসৰ দ্বিতীয় দিনা কাৰ্যসূচী আজি এদায় কৰিলোঁ। গোটেই মানসখন মথনগুৰিলৈকে গৈ আহি বহুত ফুৰিলোঁ, গোটেই ভিতৰখন ফুৰিলোঁ, কি কি কৰিলোঁ কি কি নকৰিলোঁ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। 4-5টামান হ'ব এই ভিডিঅ'টো, দীঘলীয়া হ'ব, আপোনালোকে চাই থাকিব। আৰু এতিয়া আকৌ এপাক গাখীৰ চাহ বিচাৰি বিচাৰি আহি পাইছোঁ এজেগাত, গাখীৰ চাহ খাই লওঁ, তাৰপিছত আমি ৰুমলৈ যাম। ইয়াতে হাট বজাৰ বহিছে, বজাৰত কি বজাৰ কৰিম, কুচিয়া চুচিয়া মাছ চাছ লৈ আকৌ গুৱাহাটীলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'বোৰ কণ্টিনিউকৈ চাই থাকক।